হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ বাবে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ ছাগলী ফাৰ্মৰ লগত জড়িত। এইখন ছাগলী ফাৰ্ম আপোনাৰ নলবাৰী জিলাৰ বৰভাগত আছে আৰু ফাৰ্মাৰজনৰ নাম হৈছে টিকু শৰ্মা। তেখেতৰ তাত মই আগতেও এবাৰ গৈছোঁ, যাই পিনে ভিডিঅ' বনাইছিলোঁ। তেখেতৰ তাত পোৱালি আছিল ছাগলীৰ। তো এতিয়া বৰ্তমান তেখেতৰ তাত আৰু ভালেখিনি ছাগলীৰ পোৱালি আছে। তো যদি কোনোবাই ল'ব খোজে ল'ব পাৰিব। মই ভিডিঅ'ত আপোনালোকক ছাগলীখিনিৰ তথ্য জনাম। তো এইটো এটা আপোনাৰ বিটেলৰ ব্ৰিডাৰ হয় আৰু বয়স বৰ্তমান 6 দাঁত হৈছে আৰু বডি ৱেট ধৰি লওক এপ্ৰক্স 60ৰ পৰা 70 কেজি এবভ আছে, মানে 60 কেজি এবভ আছে। তো কোনোবাই যদি ব্ৰিডাৰটো ল'ব খোজে, আপোনাৰ ব্ৰিডিং পাৰপাছত হওক বা আপোনাৰ বেলেগ কাৰণতো ল'ব খোজে, তেনেহ'লে ল'ব পাৰে। তো টিকুদাৰ তাত বৰ্তমান এইটো এটা ধুনীয়া ব্ৰিডাৰ আছে বিটেলৰ। আৰু এইখিনি পোৱালি নতুনকৈ জন্ম হৈছে, বেছি দিন হোৱা নাই, আপোনাৰ 25 দিন 30 দিনমান হৈছে কিছুমানৰ, আৰু কিছুমানৰ অলপ বেছি দিন হৈছে। তো তেখেতৰ তাত বৰ্তমান 10-12টামান ছাগলী পোৱালি আছে, F1 পোৱালি। তো কোনোবাই যদি F1 পোৱালি ল'ম বুলি ভাবি আছে, তেনেহ'লে টিকুদাৰ লগত যোগাযোগ কৰিব পাৰে আৰু আপোনালোকে বুকিং কৰি থৈ দিব পাৰে ছাগলী পোৱালি। তো ধৰক 2 মাহ পাছত আপোনালোকে বা 1.5 মাহ পাছত ছাগলী পোৱালিখিনি লৈ যাব পাৰিব, যিহেতু এতিয়া বৰ্তমান সৰু আছে। কিছুমান 10 দিনমানৰো পোৱালি আছে। তো এইবিলাকতো আপোনাৰ 8-10 দিনৰ পোৱালি হয়, যোনখিনি দেখিছে কাণ দীঘল দীঘলখিনি পূৰা F3 হয়, আপোনাৰ ধুনীয়া পিয়ৰতে আহিছে বুলি ক'লে ভুল নহয়। আপোনাৰ F2ৰ লগত ক্ৰছ কৰাইছিল বিটেলেৰে। তো আৰু লোকেল আৰু F1 পোৱালিও তেখেতৰ তাত এভেইলেবল আছে। এইখিনি আপোনাৰ F1, আপোনাৰ গাভিন আছে, এইটোও ফিমেল। এইটো এটা ফিমেল হয়, এইটো ফিমেলৰ গাভিন আছে, কিছুদিনৰ ভিতৰতে পোৱালি দিব আপোনাৰ। এইটো ফিমেলো তেখেতে চেল কৰিম বুলি কৈছে। তো যদি কোনোবাই ল'ব খোজে ল'ব পাৰে। এইটো এটা F1 পোৱালিয়ে হয়, আপোনাৰ ফিমেল পোৱালি এইটো এটা। তো তেখেতৰ তাত যোনখিনি ফিমেল পোৱালি আছে, ফিমেল পোৱালিখিনি তেখেতে অলপ ওলাই দিম বুলি ভাবিছে। লগতে যোনখিনি মাক আছে, মাকখিনিও ওলাই দিম বুলি তেখেতে মানে মোক জনাইছে। তো কোনোবাই যদি ধৰক ফিমেল পোৱালি বা মেল পোৱালি লগতে আপোনাৰ ডাঙৰ ছাগলী যদি ল'ম বুলি ভাবি আছে, তেনেহ'লে ল'ব পাৰে। এইটো এটা F1, আপোনাৰ গাভিনী আছে, কিছুদিনৰ ভিতৰতে পোৱালি দিব এইটোও। আৰু লগতে তেখেতৰ তাত ভালেখিনি আপোনাৰ ছাগলী বৰ্তমান এভেইলেবল আছে। ছাগলীবোৰ টিকুদাৰ বাউণ্ডাৰীতে থাকে, বাহিৰত ওলাই নাযায়। যদি ছাগলী ল'ম বুলি ভাবিছে, তেনেহ'লে টিকুদাৰ নাম্বাৰটো ডিছপ্লেত শ্ব' হৈ আছে, সেই নাম্বাৰটোত যোগাযোগ কৰিলে আপোনালোকে টিকুদাৰ লগত যোগাযোগ কৰিব পাৰিব। তো ভিডিঅ'টো চাই যদি ভাল পাইছে, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।